নমস্কাৰ, আপোনালোকে চাই আছে জোনবাই মিডিয়া। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। লাচিত সেনাৰ 6জনকৈ শীৰ্ষ নেতাক প্ৰেৰণ কৰা হৈছে জেললৈ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, লাচিত সেনা বীৰ লাচিত সেনাৰ 6জনকৈ শীৰ্ষ নেতাক মহামান্য আদালতে প্ৰেৰণ কৰিছে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ। বিগ ব্ৰেকিং নিউজ, লাচিত সেনাৰ কেইবাজনো 6জন বাঘা শীৰ্ষ নেতাক প্ৰেৰণ কৰা হৈছে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ। আৰু জেল যাত্ৰাৰ প্ৰাক মুহূৰ্তত বীৰ লাচিত সেনাৰ নেতা মণ্টু দত্তই পালে এটা ভাল খবৰ। বীৰ লাচিত সেনাৰ নেতা মণ্টু দত্তৰ এজনী কন্যা সন্তানৰ জন্ম হৈছে। যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল মণ্টু দত্তৰ গৰ্ভৱতী পত্নীক, আৰু তাতেই তেওঁৰ পত্নীয়ে প্ৰসৱ কৰে এটা কন্যা সন্তানৰ। ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতাসকল। বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমে ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিছে এই খবৰটি। আমি এই মুহূৰ্তত দেখুৱাইছোঁ বিকাশ অসমৰ সেই ছ'চিয়েল মিডিয়াৰ পোষ্টটো। ৰাজীৱ দত্তৰ কন্যা সন্তানটিৰ নাম ৰাখিছে সংগ্ৰামী, আৰু এয়া এক তাৎপৰ্য বহনকাৰী নাম, কাৰণ মণ্টু দত্তৰ জীয়ৰীও যেন ভৱিষ্যতে এনেধৰণৰ বিপ্লৱী সংগঠনৰ আদৰ্শকে আঁকোৱালি ল'ব, তাৰেই যেন ইংগিত বহন কৰিছে এই নামটিয়ে। বিকাশ অসমে তেওঁৰ পোষ্টত লিখিছে এনেদৰে: অপসংস্কৃতিৰ বাহকৰ বিৰোধিতা কৰি দেউতাক 6 দিন আৰক্ষীৰ জিম্মাত। বীৰ লাচিত সেনা অসম, কামৰূপ জিলাই তাইৰ নাম সংগ্ৰামী ৰাখিলোঁ। আৰু এই খবৰটো পাই জেল ফেৰত বীৰ লাচিত সেনাৰ নেতা মণ্টু দত্তৰ আনন্দত আত্মহাৰা হ'লেও কিছু আৱেগিক হোৱা পৰিলক্ষিত হৈছে, কাৰণ কন্যা সন্তানীৰ জন্মৰ এই বিশেষ মুহূৰ্তটোত তেওঁ এজন পিতৃ হিচাপে কাষত থাকিব পৰা নাই। মহানগৰৰ লতাশিল আৰক্ষী থানাই যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে মণ্টু দত্তকে ধৰি বীৰ লাচিত সেনাৰ 6জনকৈ বাঘা নেতাক ধন দাবী আৰু গোষ্ঠীগত বিষবাষ্প বিয়পোৱাৰ এটি গোচৰত গ্ৰেপ্তাৰ কৰিছিল, আৰু তাৰ পিছতেই হাজিৰ কৰা হৈছিল কামৰূপ মহানগৰৰ ফাৰ্ষ্ট ক্লাছ জুডিচিয়েল মেজিষ্ট্ৰেটৰ কোৰ্টত। কাৰণ কোনো ব্যক্তিক যদি পুলিচে এৰেষ্ট কৰে তেনেহ'লে 24 ঘণ্টাৰ ভিতৰত এলেকা মেজিষ্ট্ৰেটৰ ওচৰত এৰেষ্ট কৰা ব্যক্তিসকলক হাজিৰ কৰাব লাগে। এয়া এক সাংবিধানিক এক বিধি, আৰু যদি গ্ৰেপ্তাৰী ব্যক্তিক কনচাৰ্ণ পুলিচ ষ্টেচনত 24 ঘণ্টাৰ ভিতৰত এলেকা মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ নকৰায় তেনেহ'লে এক সাংবিধান প্ৰদত্ত অধিকাৰ ভংগ কৰা হয়, আৰু তাৰ বাবে সন্মানীয় হাইকোৰ্টে কনচাৰ্ণ পুলিচ ষ্টেচনক জবাবদিহি কৰিব পাৰে, আৰু কনচাৰ্ণ পুলিচ ষ্টেচনৰ যি OC তেওঁক বৃহৎ পৰিমাণৰ আৰ্থিক জৰিমনা বিহিব পাৰে, আৰু লগতে শাস্তিমূলক নিৰ্দেশনাও দিব পাৰে। সেয়েহে সংবিধানৰ বিধি আৰু CRPCৰ ধাৰা অনুসৰি 2 ফেব্ৰুৱাৰীত ফাৰ্ষ্ট ক্লাছ জুডিচিয়েল মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰোৱা হৈছিল, আৰু আদালতত সেইদিনা 6 বীৰ লাচিত সেনাৰ শীৰ্ষ নেতাই জামিন বিচাৰি আবেদন জনাইছিল। আৰু সন্মানীয় আদালতত অসমৰ গৃহ বিভাগৰ যি অধিবক্তা আৰু বীৰ লাচিত সেনাৰ শীৰ্ষ নেতাসকলৰ যি অধিবক্তা, তেওঁলোকৰ মাজত তীব্ৰ বাক পিতণ্ডা তথা যুক্তিযুদ্ধ হৈছিল। দুই পক্ষক শুনাৰ পিছত গৃহ বিভাগ তথা পুলিচৰ যি অধিবক্তাৰ যুক্তিত মহামান্য আদালত সন্তুষ্ট হৈছিল, আৰু বীৰ লাচিত সেনাৰ শীৰ্ষ নেতাসকলৰ জামিন আবেদন নাকচ কৰিছিল, আৰু সন্মানীয় আদালতে আটাইকেইজন আসামীকে প্ৰেৰণ কৰিছিল পুনৰ আৰক্ষীৰ জিম্মালৈ। উল্লেখ কৰিব পাৰি যে লতাশিল আৰক্ষীয়ে অধিক সোধপোছৰ বাবে আটাইকেইজন আসামীক নিজৰ জিম্মাত 14 দিনৰ বিচাৰিছিল, কিন্তু সন্মানীয় আদালতে মাত্ৰ 3 দিনৰ বাবেহে বীৰ লাচিত সেনাৰ 6 শীৰ্ষ নেতাক প্ৰেৰণ কৰিছিল আৰক্ষীৰ জিম্মালৈ। উক্ত 3 দিনৰ পুলিচ কাষ্টডি শেষ হোৱাৰ পিছত আদালতৰ হুকুমমতে পুনৰ হাজিৰ কৰোৱা হ'ল সন্মানীয় আদালতত, আৰু হাজিৰ কৰোৱাৰ পিছত পুনৰ জামিন বিচাৰি আবেদন জনাইছিল বীৰ লাচিত সেনাৰ 6জন শীৰ্ষ নেতাৰ অধিবক্তাই। 7জনকৈ নামী দামী অধিবক্তাক জামিনৰ বাবে আইনী যুঁজত অৱতীৰ্ণ কৰাইছিল বীৰ লাচিত সেনাই। মহামান্য গুৱাহাটী হাইকোৰ্টৰ জ্যেষ্ঠ অধিবক্তাকে ধৰি দেখা গৈছিল বহুকেইজন অধিবক্তাক এই আইনী যুঁজত। বিপৰীতে মাত্ৰ এজন অসম পুলিচৰ অধিবক্তা। বীৰ লাচিত সেনাৰ নেতা 7জনৰ অধিবক্তাই যথোপৰণাস্তি চেষ্টা কৰিছিল তেওঁলোকক জামিনত মোকলাই নিবলৈ, আনকি তেওঁলোকে মহামান্য আদালতক তাৰ বাবে বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈছিল, কাৰণ বীৰ লাচিত সেনাৰ অধিবক্তাই যুক্তি দৰ্শাইছিল যে কিছুদিনৰ আগতে যোৰহাটৰ যি উলংঘ বাবা ওলাইছিল তাৰ প্ৰতিবাদ কৰিছিল বীৰ লাচিত সেনাই, আৰু তাতো যিহেতু এটা গোচৰত তেওঁলোকৰ বিৰুদ্ধে পঞ্জীয়ন কৰা হৈছিল যোৰহাট থানাত, সেই গোচৰত এই নেতাসকলে একেদিনাই জামিন লাভ কৰিছিল। গতিকে তেওঁলোকক হাৰশাস্তি কৰিবলৈ এনেধৰণৰ গোচৰত পুনৰ তেওঁলোকক জাপি দিয়া হৈছে। গতিকে এই কথা শুনাৰ লগে লগে অসমৰ গৃহ বিভাগৰ যি অধিবক্তা তেওঁ আদালতক জনাই দিয়ে যে আচলতে যোৰহাটৰ যি উলংঘ বাবাৰ গোচৰ আৰু
গুৱাহাটীৰ গোচৰটোৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই গতিকে এয়া আদালতক বিপথে পৰিচালিত কৰাৰ বাহিৰে লাচিত খানাৰ বিষয়ে বেলেগ কোনো ধৰণৰ যুক্তিসংগত কথা কোৱা নাই আৰু সামান্য আদালতে গৃহ বিভাগৰ অধিবক্তাৰ এই যুক্তি শুনি কথাটো বুজি পায় আৰু তেতিয়াই লাচিত সেনাৰ যি অধিবক্তা তেওঁক তেনেধৰণৰ বিপথে পৰিচালিত কৰিব পৰা যুক্তিৰ পৰা বিৰত থাকিবলৈ সতৰ্ক কৰি দিয়ে আনহাতে লাচিত সেনাৰ অধিবক্তাই আন এটা ডাঙৰ ভুল কৰে যাৰ বাবে তেওঁলোকে পুনৰাই জামিন পোৱাত অসুবিধাৰ সৃষ্টি হয় আৰু সেই ভুলটো হৈছে লাচিত সেনাৰ অধিবক্তাই প্ৰথম ডেটত যিখন বেইল আবেদন জনাইছিল তাত যিবোৰ গ্ৰাউণ্ড দেখাইছিল জামিন বিচাৰি দ্বিতীয়বাৰৰ বাবে যেতিয়া জামিন বিচাৰি একেখন কোৰ্টতে তেওঁলোকে আবেদন কৰিছিল তাতো একেটা গ্ৰাউণ্ডতে তেওঁলোকে জামিনত মুক্তি লাভৰ পথ বিচাৰিছিল কিন্তু মহামান্য আদালতত এটা যেহেতু প্ৰাকৃতিক নিয়ম অনুসৰি নেচাৰেল জাষ্টিছ মতে এনেকুৱা হয় কথাটো যে যদিহে এখন কোৰ্টত কোনো আসামীয়ে জামিন বিচাৰিছে আৰু সেই মহামান্য আদালতখনে যদি সেই জামিন আবেদনখন নাকচ কৰিছে পুনৰাই সেই একেখন কোৰ্টতে জামিন আবেদন জনাব পাৰে কিন্তু তাতে এটা কথা আছে যে জামিন আবেদনৰ প্ৰথমখনত যিখিনি গ্ৰাউণ্ডত তেওঁলোকে জামিন বিচাৰিছিল পিছৰ জামিন আবেদনখনত সেই একেখিনি গ্ৰাউণ্ড থাকিব নোৱাৰিব বা বেলেগ বেলেগ হ'ব লাগিব কিন্তু তাৎপৰ্যপূৰ্ণভাৱে লাচিত সেনাৰ যি অধিবক্তা তেওঁলোকে প্ৰথমখন জামিন আবেদনত যিকেইটা গ্ৰাউণ্ড দেখাইছিল তেওঁলোকক জামিন বিচাৰি দ্বিতীয়খন জামিন আবেদনতো একেকেইটা গ্ৰাউণ্ডেই দেখাইছিল তাৰ ফলতে তেওঁলোকৰ এনেধৰণৰ উজুতি খাবলগীয়া হৈছে আৰু লাচিত সেনাৰ অধিবক্তাৰ কৰা এই ভুলটোকে গৃহ বিভাগৰ যি অধিবক্তা তেওঁ মহামান্য আদালতক আঙুলিয়াই দিয়ে আৰু তেওঁ যুক্তি দৰ্শাই যে একেকেইটা গ্ৰাউণ্ডতে দ্বিতীয়খন জামিন আবেদন মহামান্য আদালতে বিবেচনা কৰিব নালাগে আৰু তেওঁলোকৰ জামিন আবেদন নাকচ কৰিব লাগে আৰু মহামান্য আদালতে তেওঁৰ যুক্তি শুনি সন্তুষ্ট হৈ বীৰ লাচিত সেনাৰ এই 6জন শীৰ্ষ নেতাৰ জামিন আবেদন নাকচ কৰে আৰু তাৰ লগে লগে তেওঁলোকৰ জেল যাত্ৰাৰ পথ প্ৰশস্ত হৈ পৰে আৰু তেওঁলোকৰ নতুন ঠিকনা হয় এতিয়া গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ ইতিমধ্যে ৰাজ্যজুৰি বীৰ লাচিত সেনাৰ যি সদস্য তেওঁলোকে এক অনশন কাৰ্যসূচী গ্ৰহণ কৰিছিল এইসকল বীৰ লাচিত সেনাৰ মুক্তিৰ দাবীত কিন্তু মহামান্য আদালতে মুক্তি নিদি প্ৰেৰণ কৰিলে জেললৈ আৰু পুনৰবাৰ তেওঁলোকে মহামান্য আদালতত জামিন বিচাৰি মুখ ঠেকেচা খালে এইসকল লাচিত সেনাৰ নেতাক পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব অহা 14 ফেব্ৰুৱাৰীত ইতিমধ্যে মহামান্য আদালতে এনেধৰণৰ যাৱতীয় হুকুম প্ৰদান কৰিছে আৰু আপোনালোকক কৈ আহিছিলোঁ যে বীৰ লাচিত সেনাৰ এগৰাকী কাৰাবন্দী নেতা মণ্টু দত্তৰ এগৰাকী কন্যা সন্তানৰ জন্ম হৈছে আৰু তেখেতে এই কন্যা সন্তানটিয়ে পত্নীয়ে যে জন্ম দিছে এই কথা মহামান্য আদালতক জনাইছিল আৰু তেওঁক মুক্তি দিবলৈ অনুৰোধ জনাইছিল কিন্তু মহামান্য আদালতে তেওঁৰ সেই আবেদনটো শুনিছিলে যদিও তেওঁক মুক্তি নিদিলে গতিকে আটাইকেইজন আসামীকে প্ৰেৰণ কৰিলে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ আপোনালোকে চাই থাকিব জোনবাই মিডিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আৰু জেল যাত্ৰাৰ সময়ত তেওঁলোকে কিদৰে হুংকাৰ দিছিল কি মন্তব্য কৰিছিল এই সকলোবোৰ আপোনালোকলৈ আগবঢ়াই দিছোঁ আপোনালোকে চাই থাকিব জোনবাই মিডিয়া দিয়ক দাদা যাব দেই ভালকৈ থাকিব আমি গৈ থাকিম জয় আই অসম জয় এখন জয় আই অসম জয় আই অসম চিন্তা কৰিবলগীয়া একো নাই সংগ্ৰাম অব্যাহত থাকিব অনাগত সময়ত খিলঞ্জীয়াৰ স্বাৰ্থত আমি কাম কৰি যোৱাৰ স্বাৰ্থত সকলোৰে হৈ অসমবাসীৰ হৈ কাম কৰি যোৱাৰ স্বাৰ্থত আমি সংগ্ৰামখনত আগবাঢ়ি আহিছোঁ গতিকে আমি ভয় কৰা নাই কাৰণ উপসংস্কৃতি এটা আমি কেতিয়াও প্ৰাধান্য নিদিওঁ অনাগত সময়ত সমূহ অসমবাসী কাইলৈৰ পৰা অসমবাসী ৰাইজে ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব গতিকে সকলো অসমবাসী ৰাইজক আহ্বান জনাইছোঁ
মই হিউমেনিটি গ্ৰাউণ্ডতো এপ্লাই কৰিছিলোঁ। মই এগৰাকী কন্যা সন্তান জন্ম হৈছে যোৱাকালি, সেইটো নাকচ কৰিছে। গতিকে ইয়াক লৈ যি ফেচিবাদী শাসন, সেই শাসনক আমি অৰিহণা দিছোঁ। হ'ব মই যাম। জয় আই অসম। স্বাভিমান অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত সদায় আপোচবিহীন সংগ্ৰাম হ'ব। ধন্যবাদ। জয় আই অসম। জিন্দাবাদ 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 জিন্দাবাদ।